নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি অসম বন বিভাগৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। 2 নম্বৰ, ৰণভূমি প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতানজনৰ নাম কি? উত্তৰ ইব্ৰাহিম লোডি। 3 নম্বৰ, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানে। 4 নম্বৰ, RTGSৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। 5 নম্বৰ, অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা কেতিয়া হৈছিল? উত্তৰ 2001 চনত। 6 নম্বৰ, কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন? উত্তৰ বিশ্বসিংহ। 7, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? উত্তৰ বান ৰজাই। 8 নম্বৰ, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখন? উত্তৰ 4খন। 9 নম্বৰ, অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? উত্তৰ মৰিগাঁও জিলাত। 10 নম্বৰ, হাইলাকান্দি জিলা কিহৰ বাবে বিখ্যাত? উত্তৰ বিজুলী বাঁহৰ বাবে। 11 নম্বৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ বৰদোৱাত। 12 নম্বৰ প্ৰশ্ন, কেতিয়ালৈকে ইংৰাজসকলে অসম ৰাজ্য শাসন কৰিছিল? উত্তৰ 1947 চনলৈ। 13 নম্বৰ, অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 14 নম্বৰ, চুকাফাই কিমান চনত ৰাজপাটত উঠে? উত্তৰ 1228 চনত। 15 নম্বৰ, কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শ্বাহজাহান। 16 নম্বৰ, অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? উত্তৰ গদাধৰ সিংহই। 17, চামেলি চাপ ছবিখনৰ পৰিচালক কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। 18 নম্বৰ, কোনজন ৰজাই শিৱসাগৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল? উত্তৰ ৰাজেশ্বৰ সিংহই। 19 নম্বৰ, কিমান চনত গড়গাঁৱত আহোম ৰাজধানী স্থাপন হৈছিল? উত্তৰ 1539 চনত। 20 নম্বৰ, কোনখন প্ৰদেশত বনাঞ্চল পৰিমাণ বেছি? উত্তৰ মিজোৰাম। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।